বন্ধুসকল যিহেতু আজি আমাৰ কঠীয়া তুলি আছে আৰু আপোনালোকক দেখাইছোঁ কঠীয়া তোলা দেখামগৈ আৰু মই আহিছোঁ বাৰী মাজে মাজে মানে বলক দেখ মানে কঠীয়া তোলাটো মানে আপোনালোকে কোনে কোনে জানে ক'ব দেই মই কিন্তু তুলিব জানো কিন্তু আজি তোলো আপোনাক ঢেৰ মানুহ হ'লত ব্লগ দেখাই আছোঁ এয়া আহি আছোঁ ৰাস্তাটো এইপিনে আছিলে সেইটো ৰাস্তা যাম বলক হাবিৰ মাজত মানে এখন হাবিৰ মাজত বান্দৰ ওলায় আৰু ৰাতি হ'লে ভূত ওলায় গম পায় নাপায় আৰু ৰাতি হ'লে আপোনালোকে নাহিব এনেকুৱা ভাবিলে মই আহি থাকোঁ আমাৰ ঘৰত ভাবি যে মানে গোটেই ভূতকেইটা চিনি পায় বুলি ভাবিছে নেকি চব মিছা কথা কৈছোঁ মই বিশ্বাস নকৰিব ভূত আজিকালি এই দুনিয়াত ভূত নাই বিশ্বাস নকৰিব তো ফাইনেলি পিছপিনে কঠীয়া তুলি আছে আৰু দেখিছে কঠীয়া তুলি আছে নাই এক দেখাই দিছোঁ তোমাই আমাৰ ল'ৰাই কথা দিছে দেই হেল্ল' বন্ধুসকল দেখিছেনে মই পূৰা মানে আছোঁ পথাৰত আৰু মই হাল বাই আছিলোঁ আৰু দেখিছেনে ড্ৰেছ চেছ একদম পূৰা জাবৰা হৈ আছে আৰু সেই ইয়াত ৰুই আছোঁ এই চাইডত ইয়াত ৰুই আছোঁ দেখিছে ন আজি আমাৰ নভূই মানে নভূই ক'বলৈ আহিছোঁ আৰু দেখাই থাকিম গোটেইখিনি আৰু অলপ চাই থাকিব ফাইনেলি বন্ধুসকল মই আছোঁ পথাৰত আৰু আজি আমাৰ নভূই দেখিছেনে পূৰা ৰুই আছে ৰোৱনী মই অলপ ওচৰলৈকৈ দেখামগৈ দেখিছে নহয় আৰু মই আছোঁ মানে পূৰা ফাইনেলি হাল চাল বাই হৈ গ'ল আৰু ৰুই হৈ গ'ল খাই মেলিও হৈ গ'ল আৰু মই খোৱা নাই মই নাখাওঁ আৰু পিছত খালোঁ ঘৰতে খামগৈ আৰু এয়াই দেখিছে ন আৰুনো কি ক'ম আৰু ভাত নাখাওঁ নাখাওঁ ভোক নাই তাৰপৰা আজি অকলে মানে বহুতখিনি পালোঁ আৰু এয়া চব ৰুই মেলি হৈ গ'ল চব এয়া ৰুই হৈ গ'ল